আমার বান সাহায্য পাইছো কঁঠাল খাই গাবি কঁঠাল চক গাইছ আমাৰ ই ঘৰৰ চোতালত এয়া বানপানী পুৰা বানপানী পুৰা চবফালে পানী 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 কালি ৰাতিপুৱা একেৰাহে বৰষুণ দি আছে বৰষুণে দি আছে মই ঠাণ্ডাত এইটো কি পিন্ধালো চাওক এইটো ৰাস্তা কোনটো ঠিক নাই তাৰ কাষত এটা নলা আছিলে নলাটো কোনটো ৰাস্তাটো কোনটো এতিয়া মই হ'লে চিনি পোৱা নাই চব মানুহৰ ঘৰে ঘৰে চব পানী 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 কি মাছ ওলালে ক'ত পাব আপুনি পানী তো এই পানীত মই আজি পৰিলোঁ চক হাতখন চক এতিয়া মই মেডিকেল যাম হয় এইডোখৰত পৰিলোঁ মই হয় অলপ আগত পৰিলোঁগৈ এইফালে মানুহৰ ঘৰত পানী হৈছে বোলে চাবলৈ যাওঁ ডাৱৰীয়া বতৰনো ক'ত ষ্টাইল কৰিম গোটেই বৰষুণ দি আছে উপায় নাই আৰু এই জংঘলংকৈ ওলাইছোঁ আপোনালোকে ভাবিব কি এইটো ওপৰত ওলাইছে বানপানী বিচনাৰ ওপৰতে খাইছে সহায় দিব এতিয়া আমাক ন এই ইহঁতৰ ঘৰত বানপানী আছে ইহঁতৰ ঘৰত বানপানী নহয় সিহঁতৰ ঘৰটো পকাই হ'লেও কিন্তু পানী সোমাই গৈছে কি গোলো মোক নেদেখা তুমি আমাৰ ঘৰলৈ যাবাগে তোমালোকৰ ঘৰত পানী হৈছে যে দেই কেনেকৈ এবাৰকে বনালে উপায় নাই আমাৰ ভিতৰত পানী নাই হোৱা আমাৰ চোতালত যে পানী হৈছে চোতালত উপায় নাই এতিয়া ন পাকঘৰত পানী চব ৰাইজ কেনেকৈ পানী হৈ গ'ল ইহঁতৰ এয়া গেছ টেবুল নহয় আনকালে নহয় জানো ইমান পানী বানপানী চাওক মোৰ হাতখন কটা থকা চিলাই দিয়া দুটা চিলাই বেণ্ডেজ কৰি থৈ দিছে ডক্টৰে খুলি থৈ দিছোঁ ইমান বেগে হেৰি হৈছিলে পুৰা জীয়াই চিলাই দিছে কেনেকুৱা দিছে ক বানপানী টপিলা ওলাইছে একো নহয় মাছ ধৰিম এতিয়া বাই মাছ ধৰিবলৈ জাল আনোগৈ কৈছে ধৰি আমাৰ চোতালত বানপানী মাছ ধৰিবি নেকি হা মাছ ধৰিবি নেকি এই আমাৰ বান সাহায্য পাইছো কঁঠাল খাই গাবি কঁঠাল খাই যদি আহি যা বান সাহায্য পাইছো আবি খাই গা বোকা খেলিছে দেই বেমাৰ যাব দেই ববি মই যে চকল নহ'ব বাপেকটো আছেগৈ কৰা পানীখিনিত মোৰ চাহপানী কোনখিনি খাই ল কঁঠাল বানপানী ক'তো ওলাই যাব পৰা নাই কঁঠালৰ লগতে চাহ খা ৰাতিপুৱা ইমানে দুখ হৈছে কঁঠাল খাই খাই পেট ভৰাইছে একো নিদিয়ে সাহায্য দিছে নহয় কঁঠাল সাহায্য দিলা কঁঠালে সাহায্য দিছে বেলেগ একো সাহায্য দিয়া নাই নহয় কাইলৈ বস্তা এটা লৈ যাম মাগিমগে কঁঠাল খাই খাই থাক এখন কি কৰিলি গ তো গাইছ বানপানী ওলাইছে চোতালত আখৰা কৰি যাব মানে কমেডি ভিডিঅ' আজি এটা ব্লগ বনালোঁ আৰু চাব আপোনালোকে